হেল্ল' কাম বেক টু মাই চেনেল ভাস্কৰ ব্লগ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ আমি আহি আছোঁ আজি মালিনী থান। আপোনালোকক কথাটো নেদেখোঁ ডাইৰেক্ট দেখাই দিছোঁ মালিনী থান চাওক। এয়া এইখন বাছতে আহিছোঁ। তো আপোনালোকক মালিনী থান গাইজ চাই লওক। তো এয়া শিক্ষামূলক ভ্ৰমণ স্থান মালিনী থান, তাৰিখ 10 ডিচেম্বৰ। এয়া চাওক মালিনী থানলৈ আহি আছোঁ আমি। তো আপোনালোক ভিডিঅ'টো গোটেইটো শেষলৈকে চাই থাকিব। তো ব'লক। তো মই ফাৰ্ষ্ট টাইম আহিছোঁ মানে এক্সাইটেড হৈছোঁ পূৰা একদম। চাওক এয়া দেখিছেনে, আঁতৰ পৰাই দেখাইছোঁ। তো ওচৰলৈ গৈ লওঁ আৰু এয়া চাওক ইয়াত পূৰা ভাপত দিয়া পিঠা পাই আছে, বনাই আছে সেই আইতাজনীয়ে। আৰু ৰেষ্টুৰেণ্ট এখন আছে ইয়াত। কমলা দেখিছে নাই, পূৰা একদম মজা মজা দেখিবলৈ পাইছে। এয়া চাওক মালিনী থানৰ গেটখন। মানুহ দেখিছে নাই কিমান আহিছে। তো সোমাই যাওঁ ব'লক। ৰাস্তাত গৈ আছোঁ ব'লক। দেখিছে নাই কিমান ডাঙৰ ডাঙৰ গছ, একদম ডাঙৰ ডাঙৰ একদম প্ৰকাণ্ড গছ। হনুমানৰ মূৰ্তি। পূৰা এতিয়া খটখটিত বগাওঁতে পূৰা একদম মছলা ওলাই যাব গাইছ। এইফালে যাব পাৰি। দেখিছে একদম পূৰা চকী। ইয়াত পূৰা একদম বহি ল'বলৈ মজা আছে। একদম এনেকৈ বহি দিলে এয়া কিবা কিবি লিখা চিখা আছে। তো বোলে ভিডিঅ'লৈ যাওঁ। পূৰা একদম পাৰ চৰাই গৈছে, পূৰা ভাগৰ লাগি গৈছে। আৰু ইয়াত পূজা চলি আছে পূৰা। নাই পূৰা পৰিৱেশটোৱে মজা হৈ আছে পূৰা একদম। চাওক দেখিবলৈ পাইছে কিমান ওপৰ, তলৰ পৰা কিমান ওপৰলৈ আহিলোঁ। এই চাওক কিমান ওপৰলৈ আহিছোঁ। আৰু ওপৰলৈ যাবি হেৰিয়ালৈ পূৰা প্ৰৱেশ কৰি দিছে ইয়ালৈ মন্দিৰলৈ। সোমাই গৈছে গোটেই ল'ৰা ছোৱালীখন। পাইছে একদম পূৰা মন্দিৰৰ ভিতৰত সোমাই আহিছোঁ। এই গোটেই বাবাৰ স্কুলৰ ল'ৰা ছোৱালী। কিমান ডাঙৰ ডাঙৰ শিল, একদম ডবল ডবল শিল। এইবিলাক কিবা কিবি মূৰ্তি চূৰ্তি বনাই থৈ দিছে একদম মজাকৈ। মূৰ্তি চূৰ্তি এইবিলাক কিবা সঁচাকৈ মূৰ্তি চূৰ্তি বনাই দিছে। বৰ মজাকৈ বনাইছে কিন্তু দেই একদম। তালৈকে একদম ধুনীয়া জেগা। ফুল চুলো ৰৈ দিছে মাজে মাজে এইবিলাক। তো গাইছ আপোনালোকে কোনে কোনে ইয়ালৈ আহি পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। চাওক পাইছে ডাঙৰ ডাঙৰ একদম কিবা কিবি একদম। এইটো কি বুলি কয় জানো, এইটো আপোনালোকে যোনে জানে কমেণ্ট কৰি জনাবচোন। ভাবিব পৰা নাই মই এইটো কি। তো গাইছ সিটো চাইডে যাওঁ ব'লক। সিটো চাইডে মজা মজা বস্তু কেইটামান আছে বাৰু দেই। এয়া চাওক চাওক কিবা সংৰক্ষণ কৰি থৈছে এইবিলাক। এইবোৰ জেগা মানে এই শিল কাটি কাটি মানে একদম ধুনীয়া ধুনীয়া মূৰ্তি মানে একদম সংৰক্ষণ কৰি থৈছে। বহুত ভাল লাগিছে। আপোনালোকে চবেই ইয়ালৈ আহিব, আহি পিনে আপোনালোকে বহুত ভাল লাগিব মনত। চাওক এবাৰ দৃশ্যটো চাওক জেগাটো কি ধুনীয়া। আৰু সেই ওপৰত যাবলৈ আছেই, সেই ওপৰলৈ পাইছে দেখিছে না, বহুত ওপৰত আহি গ'লোঁ। এই চাওক
তো গাইছ এইবিলাক নাহৰ কাঠ তো গাইছ বহুত পৰা লৈছিলে নে ভাগৰ লাগি যায় দেই আপোনালোকে এবাৰ আহিবা ইয়ালৈ চাবলৈ এয়া নাহৰ কাঠ পূৰা কাটি পেলাই থৈ দিছে পৰি ইয়াত আহিলে কিন্তু সাৱধান আহিব লাগিব দেই সাৱধানকৈ নহ'লে পৰি কৰি তলত পামগৈ একেবাৰে গিলি আৰু দেখিছেনে গাইছ সেই ৰাস্তাটো দেখিছেনে একদম এই তললৈকে তাত আৰু মন্দিৰ এটা আছে তালৈ আমি গৈ আছোঁ তো গাইছ আৰু উঠিব লাগিব তো গাইছ ভালে গৈছে অলপ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে খালি লাইক এটা আৰু ছাবস্ক্ৰাইব কৰিলে হৈ গ'ল প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব আপোনাৰ কাৰণে গৈ আছোঁ চাওক কিমান ইয়াৰ পৰাতো মানুহ পৰিলে নাবাচে আৰু ঐ আলহী এইটো কি মন্দিৰ বুলি কয় জানো ৰ'ব ইয়াত মানুহ জীয়াবলৈ দিছে বাইক চাইক চলে ইয়াৰ ৰাস্তাও আছে সেই তালৈকে আছে গৈ যাওঁ যাব দেই ভাগৰ লাগি গ'ল গাইছে চব পাই ডাঙৰ ঘৰ গাইছ বলক যাওঁগৈ একেবাৰে গৈ আপোনালোকৰ গাড়ী লগ পাই আছোঁ A few moments later. আমি এতিয়া খানা খাবলৈ ইয়াত আহিছোঁ তো তাৰপৰা মালিনী থানৰ পৰা গুচি আহিলোঁ মানে ইয়াত খানা খাম তো এয়া লিকাবালি নৈখন হয় তো গাইছ মই মালিনী থানৰ পৰা এই টুপিটো ল'লোঁ কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব এয়া চাওক পূৰা খানা একদম চাৰিওজন চলি আছে চাই লওক এয়া চাওক পূৰা ডেন্স চেন্স হৈ আছে আমাৰ খানা চানা একদম পূৰা চলি আছে পূৰা ডেন্স চেন্স চলি আছে চাই লওক চাই লওক পূৰা ডেন্স अभी मजा आएगा ना भिड़ो
2 hours later. যাবলৈ যাওঁ আপোনাৰ একেবাৰে দেখাম ঘৰত আৰু এতিয়া পাপাৰ স্কুলত দেখাম তো বলক একেলগে চাই থাকিব দেই আজি কি ধুই পৰা চব ৰেডি হৈছে যাবলৈ 2 hours later. আমি একেবাৰে সোণাৰী চাপৰি বৰবাৰী নামিমগৈ সেইখনে বাছখন গৈ আছোঁ আৰু এতিয়া পুৰা ঘিৰামা পাই গ'লোঁ এতিয়া আমি যাব লৈছোঁ চাওঁ ঘিৰামা আমি ওলাই দিছোঁ years later. আমি পাই গ'লি পাপা স্কুল এই ভিডিঅ'টো বেছি দীঘল নহয় বনালোঁ আপোনাৰ কাৰণে কষ্ট কৰি তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেল নতুন যোনে আহিছে চবে ছাবস্ক্ৰাইব কৰি প্লিজ বাই বাই